Hi everyone, welcome back to my channel. আজি বহু দিনৰ মূৰত মই এটা ভিডিও আপলোড কৰিব লৈছো। একচুয়ালি এনেকে মই মেকআপৰ কামত গৈ থাকো যদিও ৰিয়েল ব্ৰাইড কৰো যদিও সকলোবোৰ দেখাব দিগদাৰি হয়। তাৰ মাজতে এটা মই ভিডিও কৰি ৰাখিছিলো জুৰুন ব্ৰাইড আৰু ৰিসেপশন ব্ৰাইড, মানে এগৰাকী ব্ৰাইড হয়, মই তেওঁক দুটা মেকআপ কৰিছিলো। সো তাৰে মই কিছুমান ক্লিপছ ৰাখিছো আৰু ভাবিছো এটা ভিডিও বনাও তাৰ ওপৰত। সো আপোনালোকক আজি দেখাম বুলি ভাবিছো আৰু খুব কম সময় পোৱা গৈছে, সেই কাৰণে মোৰ ভিডিও আপলোড কৰা হোৱাই নাছিলে। সো তাৰ কাৰণে বেয়া নাপাব যিসকলে মোক সাবস্ক্ৰাইব কৰি থৈ দিছে। আৰু যদিও ভিডিও দিয়া নাই কিছুমানে মোক সাবস্ক্ৰাইব কৰিছে, সো তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকলৈ। আৰু আগলৈ ভাল ভাল ভিডিও দিবলৈ চেষ্টা কৰিটো যামেই, মই সদায় কওঁ। সো আজি বলক মই দেখাও প্ৰথমতে জুৰুন ব্ৰাইডটো। মোৰ আজি ব্ৰাইডেলৰ কাম আছে চানমাৰি ফালে, সো অকমান এখিনি দেখাই দিলো। এতিয়া ব্ৰাইডক সজাব লৈছো, তাৰ আগতে দেখাই দিও এই গৰাকী এবাৰ বিফৰ মেকআপ দেখাই লৈছো আৰু হেল্প কৰি আছে তেও। থ্যাংক ইউ দে, তুমি মোক হেল্প কৰি আছা। আৰু বাকিখিনি দেখাই আছো মেকআপৰ পিছত।
মই দেখাম কইনাক আমাৰ সো ৰিসেপশন ব্ৰাইড ইজ ৰেডি এয়া কেনেকুৱা লাগিছে সকলোৱে জনাব আৰু বহুত ভাল লাগিলে বাক মেকআপ কৰিব পায় আৰু বা কেনেকুৱা পাইছে আপুনি First of all, এইটো লুকৰ কাৰণে I am really thankful to Sumi. মই কেতিয়াও ভাবা নাছিলো যে ইমান ধুনীয়াকে মানে মেকআপ কৰি ওলাব পাৰিম. I was just thinking যে ভাল লাগিব, but মই নিজকে বিশ্বাস হোৱা নাই যে it's me. So I am very thankful to her. বহুত ধুনীয়া কাম কৰে. So I wish her a very very bright future. Thank you. আৰু এবাৰ দেখাই দিছো সম্পূৰ্ণ অকমান বাক ঘূৰি দিও আৰু পৰা ঘূৰি দিও Okay. She is very beautiful. Thanks to her.